মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মটকসকলৰ বিষয়ে আলোচনা কৰা হৈছিল। যদিহে তোমালোকে ভিডিঅ'সমূহ চোৱা নাই চাই ল'বা, আৰু মোৰ ভিডিঅ'সমূহে যদি তোমালোকক সহায় কৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লাইক কৰিবা, তোমালোকৰ বন্ধু-বান্ধৱীসকললৈও শ্বেয়াৰ কৰিবা। হয়তো মোৰ পিছফালৰ পৰা কিছুমান শব্দ শুনি থাকিব পাৰা, তোমালোকে ইগন'ৰ কৰিবা, তাৰ কাৰণে মই ক্ষমাপ্ৰাৰ্থী। আহাচোন কিনো আছেনো প্ৰশ্নসমূহত মটকসকলৰ বিষয়ে তাকে চাওঁ। দেখিছানে বাৰু? বেছি প্ৰশ্ন নাই বাৰু। তোমালোকে যদি মটকসকলৰ বিষয়ে ভালদৰে চোৱা তেনেহ'লে তোমালোকে নিশ্চয় পাৰিবা প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ। বেছি টান নহয় মটকসকলৰ বিষয়ে, তোমালোকে পাঠটো চাই ল'বা। আহাচোন প্ৰথম প্ৰশ্নটোত আছে, দেখিছানে? মটক শব্দৰ অৰ্থ কি আছে? 1 নম্বৰটোত মই লিখিয়ে তোমালোকক দেখাইছোঁ। মটক শব্দৰ অৰ্থ লিখিব দিছে। মটক শব্দটি টাই ভাষাৰ শব্দ। টাই ভাষাত ম মানে শক্তিশালী, বুদ্ধিমান বা জ্ঞানী, আৰু টক মানে হ'ল উপযুক্ত, জোখা, তুলাচনী, পৰীক্ষিত। অৰ্থাৎ মটক শব্দৰ অৰ্থ হ'ল উপযুক্ত, জ্ঞানী, শক্তিশালী, পণ্ডিত লোক। তাৰপাছতে আছে যে মটক শব্দটিৰ উৎপত্তি সম্বন্ধে লিখিব দিছে। মটক শব্দটিৰ উৎপত্তি সম্বন্ধে জানিবলৈ হ'লে আমি ফুখাও শব্দটোৰ ইতিহাসৰ ওপৰত দৃষ্টিপাত কৰিব লাগিব। ফুখাও হৈছে টাইসকলৰ এটা প্ৰধান শাখা, যি টাই মংগোলীয় ফুঠাও থালৰ অন্তৰ্গত। আহোম বুৰঞ্জী অনুসৰি ফুখাও শাখাটোৰ উৎপত্তি হৈছে বীজ সিঁচা বা শস্য সিঁচা মূলৰ পৰা, আৰু গুটি সিঁচা বা ৰোপণ কৰা মূলৰ ফুখাও শাখাটোৰ পৰা মটকসকলৰ উৎপত্তি হৈছে। তাৰপাছতে আছে মটকসকল সাধাৰণতে কোন ধৰ্মৰ লোক? মটকসকল সাধাৰণতে টাও ধৰ্মৰ লোক। তাৰ পাছতে আছে মটকসকলৰ লগত মোৱামৰীয়া বিদ্ৰোহৰ সম্বন্ধৰ বিষয়ে লিখিব দিছে। মটকসকলে সপ্তদশ শতিকাত কাল সংহতিৰ প্ৰৱৰ্তক গোপালদেৱৰ শিষ্য অনিৰুদ্ধদেৱে প্ৰচাৰ কৰা মায়ামৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল। এই মায়ামৰা বৈষ্ণৱসকলৰ ওপৰত আহোম ৰজাই অত্যাচাৰ চলাইছিল, যাৰ বাবে ঐতিহাসিক মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল, আৰু মটকসকলে এই বিদ্ৰোহক নেতৃত্ব দিছিল। তাৰ পাছতে আছিল যে মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই কৰা জনকল্যাণমূলক কাম-কাজসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰিব দিছে। মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই বিভিন্ন ধৰণৰ জনকল্যাণমূলক কাম-কাজ হাতত লৈছিল। তাৰ ভিতৰত হ'ল আলি পদূলি নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থাৰ উন্নতি কৰিছিল। প্ৰজাৰ সুবিধাৰ বাবে ৰাজধানীৰ বাহিৰে ভিতৰে মুঠ ২৪০০টা পুখুৰী খন্দাইছিল। তেওঁ খন্দোৱা তিনিকোণীয়া পুখুৰীৰ নাম অনুসৰি পৰৱৰ্তী সময়ত বেংমৰা নগৰখনৰ খনিৰ নাম তিনিচুকীয়া হৈ পৰিছিল। এইখিনি আছিল মটক ৰাজ্য উন্নতিৰ বাবে সৰ্বানন্দ সিংহই কৰা কল্যাণমূলক কাম-কাজসমূহ। এইটো মই শ্বৰ্টকৈ লিখাই দিছোঁ। তোমালোকৰ যদি কিবা খুটি নাটি পোৱা তোমালোকে শুধৰাই ল'বা বুলি মই আশা ৰাখিছোঁ। আজি ইমানতে সামৰিছোঁ। নেক্সট পুনৰ আকৌ তাৰ পাছৰ লেচনটো লৈ তোমালোকলৈ আকৌ আহিম। ধন্যবাদ।